নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আছামিজ মটিভেশ্যন চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। কেনে আছে আপোনালোক? আশা কৰো সবাই ভালে আছে। আজি মই এটা নতুন বিষয়ৰ ওপৰত কথা পাতিব ওলাইছো। হয়, আপোনালোকে মোৰ থাম্বনেইলখন দেখি বুজিব পাৰিছে যে মই কোনটো বিষয়ৰ ওপৰত কথা পাতিব ওলাইছো। হয়, মই কথা পাতিব ওলাইছো আজি ভাগ্য মানেনো কি? আপুনি ভাগ্যৰ ওপৰত বিশ্বাস কৰিছে নেকি? তেনেহলে বলক ভিডিঅ'টো আমি আৰম্ভ কৰো। হয় বন্ধুসকল, মই আজি কথা পাতিব ওলাইছো ভাগ্য মানেনো কি? আপুনি ভাগ্যক বিশ্বাস কৰি চলি আহিছে নেকি? মই কাহানি ভাগ্যৰ ওপৰত বিশ্বাস কৰি চলি অহা নাই, আৰু মই ভাগ্য মানে কি মই একেবাৰে নাজানো। মোৰ কাৰণে ভাগ্যৰ অৰ্থ বেলেগ। মোৰ কাৰণে ভাগ্যৰ অৰ্থ হ'ল মই যদি কঠোৰ শ্ৰম কৰো তেতিয়াহ'লে মোৰ কাৰণে ভাগ্য ভাল, যদিহে মই কঠোৰ শ্ৰম নকৰো তেতিয়াহ'লে মোৰ কাৰণে ভাগ্য বেয়া। আপোনালোকক এইষাৰ কথা কেনেকুৱা লাগিল মই নাজানো। আপোনালোকক যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে কেনেকুৱা লাগিল। মই সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰো, কাহানিও আপুনি ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকিব। আপুনি কৰ্ম কৰি যাওক, আপুনি কৰ্ম ফল পাই যাব এদিন। সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰো ভাগ্যৰ ওপৰত কাহানিও বিশ্বাস নকৰিব। এদিনাখন এটা সৰু ল'ৰাই মাকৰ ওপৰত খং কৰি পিনে মই তোমাক বেয়া পাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গ'ল। এটুকুৰা উপত্যকা অঞ্চললৈ গ'ল আৰু উপত্যকা অঞ্চললৈ গৈ পিনে মই তোমাক বেয়া পাওঁ বুলি কৈ চিঞৰিব ধৰিলে। আৰু সেই মাতষা ল'ৰাটো কাণলৈ ঘূৰি আহিল, মই তোমাক বেয়া পাওঁ বুলি শুনিবলৈ পালে। তেতিয়া ল'ৰাটোৱে ভয় খালে। ল'ৰাটোৱে ভয় খাই মাকৰ ওচৰলৈ দৌৰি গ'ল আৰু দৌৰি গৈ পিনে মাকক ক'লে, মা, সেই উপত্যকা অঞ্চলত কোনোবা দুষ্ট ল'ৰাই মই তোমাক বেয়া পাওঁ বুলি চিঞৰি আছে। তেতিয়া মাকে বুজি পালে যে সেইটো এটা প্ৰতিধ্বনি আছিল। তেতিয়া মাকে সেই ল'ৰাটোক সেই উপত্যকা অঞ্চললৈ লৈ গ'ল আৰু তাত তেতিয়া চিঞৰিব ক'লে, মই তোমাক ভাল পাওঁ বুলি। তেতিয়া ল'ৰাটোৱে চিঞৰিলে, মই তোমাক ভাল পাওঁ। সেই মাতষাৰ আকৌ ল'ৰাটোৰ কাণলৈ ঘূৰি আহিল, মই তোমাক ভাল পাওঁ বুলি শুনিবলৈ পালে। তেতিয়া ল'ৰাটোৱে তাৰ পৰা এটা শিক্ষা পালে যে জীৱনটো এক প্ৰতিধ্বনি হয়, আমি যিকে দিওঁ আমি তাকে ঘূৰাই পাওঁ। সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰো যে কাহানিও আপুনি ভাগ্যৰ ওপৰত ডিপেণ্ড নকৰিব। আপুনি এক্সাম কেনেকে দিছে আপুনি ৰিজাল্ট সেনেকে পাব। সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰো, আপুনি কাক কেনেকে সন্মান কৰিছে আপোনাক সেনেদৰে সন্মান কৰিব। আপুনি যি দিছে আপোনাৰ জীৱনত আপুনি তাকেই পাব। মই সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰো যে আপুনি কাহানিও জীৱনত বিশ্বাস কৰি পিনে ভাগ্যক বিশ্বাস কৰি পিনে আপুনি নচলিব। আপুনি বিশ্বাস কৰক আপোনাৰ কৰ্মৰ ওপৰত, আপুনি বিশ্বাস কৰক আপোনাৰ কঠোৰ শ্ৰমৰ ওপৰত। আপুনি যদিহে কঠোৰ শ্ৰম কৰে তেতিয়াহ'লে আপোনাৰ এটা ভাল ভাগ্য হ'ব, যদিহে আপুনি কঠোৰ শ্ৰম নকৰে তেতিয়াহ'লে আপোনাৰ কাৰণে ভাগ্য বেয়া হ'ব। মই আপোনালোকক ক'ব বিচাৰো, আপুনি ভাগ্যৰ ওপৰত বিশ্বাস কৰি চলিবলৈ আজিৰ পৰা বাদ দিয়ক। আপুনি ভাগ্য এইটোৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাৰ কৰ্মৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাৰ কঠোৰ শ্ৰমৰ ওপৰত ডিপেণ্ড কৰিব। ভাগ্য কি সেইটো আপুনি নিজে লিখিব লাগিব। ভাগ্য কোনোবাই আপোনাক ভগৱানে লিখি নিদিয়ে। ভাগ্য আপুনি যদিহে নিজে লিখিব বিচাৰিছে তেতিয়াহ'লে আজিৰ পৰা আপুনি কঠোৰ শ্ৰম কৰিবলৈ শিকক আৰু কৰ্ম কৰিবলৈ শিকক। যদিহে আপুনি কৰ্ম কৰে তেতিয়াহ'লে আপুনি ফল পাব, যদিহে আপুনি কৰ্ম নকৰে তেতিয়াহ'লে আপুনি ফল নাপায়। যেনেকে কৰ্ম কৰিব তেনেকে আপুনি ফল পাব। সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰো যে আপুনি ভাগ্যৰ ওপৰত কাহানিও বিশ্বাস নকৰিব। আপোনালোকক যদিহে এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। যদিহে আপুনি মোৰ চেনেললৈ ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে আপুনি বেল আইকনটো দবাই পিনে আপুনি ছাবস্ক্ৰাইব কৰি ল'ব আৰু আহি থকা ভৱিষ্যত আপুনি নতুন ভিডিঅ' পাই থাকিব। তেতিয়াহ'লে আজিলৈ